আজি মিউজিয়াম সম্পৰ্কত আপুনি কি মন্তব্য চাওক এইটো মই যিটো ভাবোঁ আমি অসমীয়া ইয়াত মিয়া মিউজিয়াম এইটো মিউজিয়াম সেইটো মিউজিয়াম মই সেইবোৰ চিন্তা নকৰোঁ যিটো মোৰ ব্যক্তিগত কথা কৈ আছোঁ আমি অসমীয়া আমি অসমৰ যি ৰীতি নীতি যি আপোনাৰ ভৱিষ্যত প্ৰজন্মক আমি সেইটো দেখুৱাব বিচাৰোঁ যে আমাৰ যি অসমীয়া গামোচা বা অসমীয়া বিহু এই সকলোবোৰ একেলগে মিলিজুলি আমি কেনেকৈ আমাৰ নিজৰ অসমখনক বিভিন্ন ভাৰতৰ লগতে বিভিন্ন দেশত কেনেকৈ প্ৰতিফলন কৰিব পাৰোঁ তাৰ চিন্তা কৰিব লাগে ইয়াৰ কাৰণে আপোনাক কোনো ব্যক্তিগত মিউজিয়াম বনাই পেলাই নিজক আপোনাৰ নিজৰ জাতি বা নিজৰ আপোনাৰ গোষ্ঠীক এনেকৈ আগুৱাই দিয়াটো মই তীব্ৰ বিৰোধিতা কৰোঁ আৰু এটা কথা হৈছে কি যি চেয়াৰমেন আলী ডাঙৰীয়াই কিছু এনেকৈ বিচাৰিছিলে মিয়া মিউজিয়ামৰ প্ৰথম দাবী কৰিছিলে তেখেত যিহেতু বৰ্তমান কংগ্ৰেছৰ পৰা নিলম্বিত হৈছে হয় তেখেতৰ প্ৰচেষ্টা তেনেধৰণৰ হৈছে বুলি আপুনি ভাবে নেকি চাওক মই যিটো ভাবোঁ এইটো মোৰ মনৰ পৰা যে এইটো তেখেতৰ হ'ব পাৰে তেখেতৰ সমষ্টি বা তেখেতৰ বিধানসভাত কিবা ৰাজনীতিক অংক হ'ব পাৰে কি এইটো সৰ্বসাধাৰণ যিমান মুছলিম মানুহ আছে সিহঁতৰ আইডিয়া নহয় কাৰণ আমি প্ৰত্যেকেই জন্মৰ পৰা আমি নিজকে অসমীয়া বুলি ভাবোঁ আৰু ইয়াত মিয়া মিউজিয়াম বনোৱাৰ কোনো যুক্তি নাই